নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল নিকি মন্দাৰছলৈ। মই হলো কৌষ্ঠৱ। আজি মই আপোনালোকক দেখাম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টত যি পোষ্ট ওলাইছে তাত আপুনি অনলাইন কেনেকৈ এপ্লাই কৰিব। এই গোটেই প্ৰচেছটো মই আজি আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম। যদিহে আপুনি এতিয়াও মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ সাবস্ক্ৰাইব কৰক। তেতিয়ালে বলক ষ্টাৰ্ট কৰো। প্ৰথমতে গুগলত গৈ সাৰ্চ কৰক PNRD assam.gov.in। এটা সিলেক্ট কৰিলে গভৰ্নমেন্ট অফ আসাম পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট তাৰ অফিচিয়েল ৱেবছাইট এইটো খোল খাব। ইয়াৰ পিছত আপোনালোকে তলৰ পিনে আহিলে দেখিবলৈ পাব ৰিক্ৰুটমেন্ট এণ্ড কেৰিয়াৰ অপশ্যন দেখিবলৈ পাব। তাত আপোনালোকে ক্লিক কৰক। তাত ক্লিক কৰিলে ৰিক্ৰুটমেন্ট ফৰ দা ভেৰিয়াছ পোষ্ট তাত ক্লিক কৰক। ইয়াত চাওক, ইয়াত ক্লিক হিয়াৰ টু এপ্লাই, ডাউনলোডছ, এডভাৰটাইজমেণ্ট এইবিলাক আহিছে। গতিকে আমি ইয়াত যেতিয়া বৰ্তমান এপ্লাই কৰিবলৈ গৈ আছো, গতিকে আমি ক্লিক হিয়াৰ টু এপ্লাই ক্লিক কৰিম। তাত ক্লিক কৰিলে এইবিলাক গোটেইখিনি ইনষ্ট্ৰাকশ্যন হয় যে আপোনাৰ ফটো কিমান চাইজৰ লাগিব, চিগনেচাৰ লাগিব, আপোনাৰ HSLC এডমিট কাৰ্ড লাগিব 80 to 100 KB, গ্ৰেজুৱেশ্যন পাছ আছে 80 to 100 KB। ইয়াৰ পিছত আহক, ইয়াত আছে লগইন ফৰ্ম। তো এইটো আমাৰ কাম নহয়। যেতিয়া আমি ৰেজিষ্ট্ৰেশ্যন ফৰ্ম কৰিম তাৰপিছত আমাৰ লগইন কৰিব লাগিব। চ' আপুনি ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম, মোবাইল নম্বৰ, ইমেইল আইডি, আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ, এটা আপুনি পাছৱৰ্ড ইয়াত জেনেৰেট কৰিব লাগিব। আপুনি এটা পাছৱৰ্ড দিব লাগিব আপোনাৰ, এইটো কনফাৰ্ম পাছৱৰ্ড। তাত আপোনাৰ কেপচাত থকা ইয়াত মাৰি দিলে তাৰপিছত আপুনি সাবমিট কৰি দিব লাগিব। ইয়াত চাওক কনফাৰ্মেশ্যন ইমেইল হেজ বিন সেন্ট, অৰ্থাৎ আপোনাৰ এইমাত্ৰ যিটো ইমেইল আইডি আপুনি তাত ৰেজিষ্ট্ৰেশ্যন কৰিলে সেই ইমেইল আইডিটোত আপোনাৰ এটা তেওঁলোকে মেইল পঠাইছে, আৰু সেই মেইলটোত গৈ কিনে আপুনি আপোনাৰ লিংকটো এক্টিভ কৰিব লাগিব। আপোনাৰ মেইলটো খুলি চাওক। প্লিজ ক্লিক অন দ্য বিলো গিভেন লিংক টু ভেৰিফাই ইউৰ মোবাইল নম্বৰ এণ্ড এক্টিভ ইউৰ একাউণ্ট। এই যিটো লিংক দিয়া হৈছে মই ইয়াত ক্লিক কৰিছো, আপোনালোকে তাত ক্লিক কৰিব। এই লিংকটোত ক্লিক কৰিলে এটা নতুন পেজ খোল খাব। An OTP has been sent to your registered mobile number। আপুনি মোবাইলটো চালে গম পাব আপোনাৰ এটা OTP আহি গৈছে, আৰু OTPটো মই ইয়াত পুট কৰি দিছো। পুট কৰি দিয়াৰ পিছত আপুনি সাবমিট কৰি দিয়ক। সাবমিট কৰিলে দেখিবলৈ পাব লগইন টু কন্টিনিউ উইথ ইউৰ ৰেজিষ্ট্ৰেশ্যন। অ'কে, চ' আপুনি তাৰপিছত আপুনি লগইন কৰক। লগইন কৰিলে দেখিবলৈ পাব ৱেলকাম টু ডেছবৰ্ড। চ' আপুনি ইয়াত এপ্লাই অনলাইন, ভিউৰ এপ্লিকেশ্যন এইবিলাক আহি গৈছে। এপ্লাই অনলাইনত ক্লিক কৰক। এপ্লাই অনলাইনত লিংকটোত ক্লিক কৰিলে আপোনাৰ ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3, ষ্টেপ 4, ষ্টেপ 5 এনেকৈ আহিব। চ' ষ্টেপ 1ত আপুনি ফাৰ্ষ্ট ফিল আপ কৰিব লাগিব। ইয়াত চাওক, ইয়াত কিছুমান গ্ৰুপ ভগাই দিয়া হৈছে। ৰাইট চাইডে চাওক, এতিয়া এইটো চালে গম পাব ফিল আপ দ্য ডিটেইলছ বিলো। অ'কে, কাৰেণ্টলি ৱৰ্কিং ইন PNRD। চ' এইটো মই নাই, গতিকে মই ন' দিম। যদি আপোনালোকক হয় তেতিয়া য়েছ দিব। জেণ্ডাৰ সিলেক্ট কৰক আপোনালোকক। কোৱালিফিকেশ্যন মই গ্ৰেজুৱেট ইন চায়েন্স হয়, গতিকে মই গ্ৰেজুৱেট ইন চায়েন্স দিছোঁ। এলিজিবল গ্ৰুপছ, চ' আপোনাৰ গ্ৰুপ যদি মই গ্ৰেজুৱেট ইন চায়েন্স হয়, মই মেল হয়, গতিকে মোৰ গ্ৰুপ হ'ব গ্ৰুপ 1। মোৰ হ'ব গ্ৰুপ 1, গতিকে মই ইয়াত গ্ৰুপ 1 দি দিছোঁ। ৱেডাৰ এক্স ছাৰ্ভিচমেন, এইটো অভিয়াছলি ন'। তাৰপিছত আপুনি নেক্সট কৰি দিয়ক। এতিয়া আপোনাৰ ষ্টেপ 1ৰ পৰা ষ্টেপ 2ত আহিব। ষ্টেপ 2ত আহিব আপোনাৰ প্ৰভাইড ইউৰ প্ৰিফাৰেঞ্চ ফৰ দ্য ফলোইং পোষ্ট। ত' এক্সটেনশ্যন অফিচাৰ অভিয়াছলি ইয়াত মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম। কোনটো পোষ্টত আপুনি কিমান প্ৰিফাৰেঞ্চ দিব সেই হিচাপত আপুনি প্ৰিফাৰেঞ্চবিলাক চিলেক্ট কৰি লওক। তেনেকৈ গোটেইকেইটা পোষ্টৰ কাৰণে 5টা পোষ্টৰ কাৰণে প্ৰিফাৰেঞ্চ চিলেক্ট কৰা হোৱাৰ পিছত আপুনি গো নেক্সট কৰক। গো নেক্সট কৰিলে আপুনি ষ্টেপ 3ত আহি গ'ল। ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছ, অৰ্থাৎ আপোনাৰ নামটো ইয়াত অলৰেডি আপুনি এণ্ট্ৰি কৰাইছে, আপোনাৰ ফাদাৰ্ছ নেম, আপোনাৰ ডেট অফ বাৰ্থ, ৰিলিজন হৈছে BPL, পাৰ্মানেণ্ট এড্ৰেছ এইবিলাক এণ্ট্ৰি কৰাব লাগিব। গতিকে ইয়াত মই এইখিনি মই ভৰাই দিছোঁ। চ' আপুনি পাৰ্চনেল ডিটেইলছ ভৰোৱা হোৱাৰ পিছত আপুনি গো নেক্সট কৰি দিয়ক। গো নেক্সট কৰিলে আপুনি ষ্টেপ 4ত আহি গ'ল, অৰ্থাৎ আপোনাৰ এতিয়া আপুনি ডকুমেণ্টছ আপলোড কৰিব লাগিব। চ' আপলোড ইউৰ পাছপৰ্ট চাইজ ফটো। আপলোড কৰাৰ পিছত আপুনি গো নেক্সট কৰক। চ' ৰিভিউ ইউৰ এপ্লিকেশ্যন ফৰ্ম। ইয়াত আপুনি আপোনাৰ নেম, ফাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, এজ, তাৰপিছত আপুনি ফাইনেল চাবমিট কৰি দিয়ক। চ' ইয়াত আপুনি আহিব আৰ ইউ চিয়'ৰ টু চাবমিট। চ' আপুনি য়েছ কৰি দিয়ক।
এখন আছে আপোনাৰ চেকআউট ফৰ্ম গতিকে ইয়াত আপোনাৰ এপ্লিকেশ্যন আইডি আপোনাৰ নেম আপোনাৰ ফাদাৰ্স নেম জেন্ডাৰ ক্যাটাগৰী আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আপোনাৰ ইমেইল আইডি আপোনাৰ পাৰমানেন্ট এড্ৰেছ গোটেইখিনি আহি গৈছে আপোনাৰ এতিয়া আপুনি প্ৰচিড ক্লিক কৰক সো ইয়াত সো ডেবিট কাৰ্ডৰ হয় মই সাজেষ্ট কৰোঁ আপোনাক কিয়নো ইয়াত প্ৰতিকে হয় আপোনাৰ কাৰ্ড নম্বৰ ইয়াত আপোনাৰ কাৰ্ড নম্বৰত আপোনাৰ টেপ কাৰ্ডত থকা 16 ডিজিটৰ নম্বৰটো ভৰাই দিয়ক ইয়াত এটো আপোনাৰ ইয়াত হৈছে আপোনাৰ এক্সপাইৰেশ্যন ডেট আপোনাৰ ভ্যালিড আপোনাৰ এটিএম কাৰ্ডখন কেতিয়াকে ভ্যালিডিটি ভৰাই দিয়ক সিবিসি হৈছে এটো আপোনাৰ সিবিসি নম্বৰ কাৰ্ড হোল্ডাৰ নেম তাত আপোনাৰ কাৰ্ডৰ যিটো নাম আছে তাত আপুনি মেক পেমেন্ট কৰক আপোনাৰ পেমেন্টটো হৈ যাব 250 रुपीस আপোনাৰ পেমেন্ট কৰি আপোনালোকে মোৰ এই ভিডিওটো ভাল পাইছে তেতিয়া লাইক কৰক শেয়াৰ কৰক আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নপাহৰিব কিয়নো মই এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ লৈ আহি আছো আপোনালোকৰ মাজত তেতিয়ালৈ